শ্ৰদ্ধেয় ৰাইজ, আপোনালোকক ইয়াত গোট খাবলৈ কিয় দিলো নিশ্চয় আপোনালোকে বুজি পাইছে। হয় ছাৰ, আমি গম পাইছো। তেতিয়াহ'লে চানীয়ে সকলোকে বুজাই কওঁ। পাৰিবি নহয় চানী? হয় ছাৰ, মই বাৰু সকলোকে বুজাই ক'ম। শ্ৰদ্ধেয় ৰাইজ, আজি আপোনালোকক কিয় নিমন্ত্ৰণ কৰি আনিলো আপোনালোকে নিশ্চয় বুজিব পাৰিছে। আমাৰ গাঁওখনক, আমাৰ সমাজখনক আৰু আমাৰ অসমখনক বিদেশী হাতৰ পৰা মুক্ত কৰিবলৈ হ'লে আপোনালোকৰ সহায় সহযোগিতাৰ বহুতো প্ৰয়োজন হ'ব পাৰে। আপোনালোকৰ কি মতামত আগবঢ়াওক। আপোনালোকৰ মতামতৰ পাছতহে আমি আগবাঢ়িব পাৰিম। কথাটো কিন্তু আমাৰ চানী বোপাই বেয়া ভবা নাই দেই। আমি এতিয়া বুঢ়া হলো, যি কৰিব লাগে তোমালোকৰ ডেকা চামে কৰাচোন। আমি তোমালোকৰ লগত সকলো সময়তে আছো। প্ৰয়োজনীয় সময়ত তোমালোকক আমি নিশ্চয় সহায় কৰিম। ৰাইজ, আৰু কাৰ কি ক'ব লগা আছে কওক। ছাৰ, আমিনো আৰু কি ক'ম, আপুনি সকলোকে ভালদৰে বুজাই দিয়ক। তেতিয়াহ'লে ৰাইজ, মোৰ কথাবোৰ অলপ মনোযোগেৰে শুনক। এতিয়া আমি নিজৰ জাতিটোক আকৌ এবাৰ নতুনকৈ গঢ় দি তুলিব লাগিব। কেনেকৈ গঢ় দিম ছাৰ? আমিচোন ইয়াৰ বিষয়ে একোৱেই নাজানো। জানিবি, কৰি গ'লে সকলোখিনিয়ে বুজি পাবি। ৰাইজ, আমাৰ প্ৰথম কথা হ'ব বিদেশীৰ বস্তুবিলাক এৰি নিজৰ থলুৱা বস্তু ব্যৱহাৰ কৰা। যেনেকৈ ধৰক চাইনা দেশৰ মোবাইল, অন্য সামগ্ৰীবোৰ প্ৰথমতে ত্যাগ কৰিব লাগিব। পাৰিবনে বাৰু আপোনালোকে? হয় মাষ্টাৰ বোপা, আমি পাৰিম। তেতিয়াহ'লে ইয়াৰ বিষয়ে অহা দেওবাৰে ভালকৈ আমি পাতিম। এতিয়া ঘৰা ঘৰি যাওঁগৈ ব'লক। হয় ছাৰ, ঘৰা ঘৰি যাওঁ ব'লক, সময়ো বহুত হ'ল। তেনেহ'লে বন্ধুসকল, আজিৰ খণ্ডটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি কাহিনীটো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব। আপোনালোকৰ এটা লাইকে আমাক ভিডিঅ' বনাবলৈ বহুতো সাহস দিয়ে। তেনেহ'লে বন্ধুসকল, আজিলৈ আহোঁ, অহা খণ্ডত আকৌ লগ পাম।